নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজিৰ এইটো ভিডিঅ'ত ঘড়ী কাটাৰ সময় কেনেকৈ চাই আমি তাক কৰি দেখাম বা তাক শিকাম। সাধাৰণতে যিকোনো ঘড়ী কাটাৰ ক্ষেত্ৰত সময় কেনেকৈ চাই সেইটো হয়তো বহুতে জানে, মানে প্ৰায়ে জানে, কিন্তু যিসকলে নাজানে তাক আমি এইটো ভিডিঅ'ত কেনেকৈ চাই শিকাই দিম। এয়া আমাৰ তিনিটা ষ্ট্ৰাকচাৰ লৈছোঁ ঘড়ীৰ। এইবোৰ মানে ঘড়ীৰ যোনটো মেইন সাধাৰণ ঘড়ী, সেই সাধাৰণ ঘড়ীৰ ক্ষেত্ৰত এইটো আমি ড্ৰয়িং কৰি লৈছোঁ। এইকেইটা ইয়াতে আমি সমানে সমানে 12টা ভাগ কৰি লৈছোঁ। ঘড়ী সাধাৰণতে যিকোনো আকৃতিৰ থাকিব পাৰে, কিন্তু আমি ৰাউণ্ড মানে ঘূৰণীয়া ক্ষেত্ৰত আমি ফাৰ্ষ্ট কৰি দেখাইছোঁ। এইটো আমি যিহেতু 12টা ভাগত ভাগ কৰি দিছোঁ, 1 2 3 4 5 6 7 8 9 10 11 12। এই 12টাৰে প্ৰথম যোনটো ওপৰত থাকে, ওপৰত সাধাৰণতে 12টো থাকে, এইটো 12। তাৰপাছত 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ ভাগ হৈ থাকে। আৰু 12ৰ যোনটো পেৰেলেলকৈ তলত যোনটো থাকিব এইটো 6 থাকে, আৰু 3ৰ যোনটো পেৰেলেল থাকিব এইটো 9 থাকিব। বাকী দুটা মাজত থাকে, 12 আৰু 3ৰ মাজত 1 আৰু 2 থাকিব, 3 আৰু 6ৰ মাজত 4 আৰু 5 থাকে, 6 আৰু 9ৰ মাজত 7 আৰু 8 থাকে, 9 আৰু 11ৰ মাজত 10 আৰু 11 থাকে। ইয়াৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ, যদি আমাক কয় যে মই এতিয়া ঘড়ী কাটা এটা যিকোনো পইণ্টত, যিকোনো এটা টাইমত মই এটা ঘড়ী কাটা বনাই দিম, সেইটো আমি কেইটা বাজিছে আমি মানে শিকাই দিম কেইটা বাজিছে কেনেকৈ চাই। ধৰি ল'লোঁ এইডাল ঘড়ী কাটাৰ যোনডাল ঘণ্টাৰ সময়ডাল ইয়াত দি দিলোঁ, সেইটো 2টোৰ একদম পোনে পোনে আছে। আৰু এডাল মিনিটৰ কাটা এডাল আমি ইয়াত দি দিলোঁ, এডাল দীঘলডাল মিনিটৰ কাটা। আৰু আমি ছেকেণ্ডৰ এডাল কাটা থাকে, ছেকেণ্ডৰ কাটাডাল আমি ধৰি ল'লোঁ, ইয়াতে দি দিলোঁ, এডাল ছেকেণ্ডৰ কাটা, এইডাল ছেকেণ্ডৰ কাটা। এতিয়া আমাৰ এই ঘড়ীটোৰ যোনকেইডাল কাটা, এডাল আছিলে ঘণ্টাৰ কাটা, আৰু এডাল ছেকেণ্ডৰ, আৰু এডাল মিনিটৰ। আমি এইটো কেইটা বাজি কিমান মিনিট আৰু কিমান ছেকেণ্ড হৈছে তাক কেনেকৈ কৰিম আমি চাব লাগিব। সময়ৰ ঘণ্টা কাটাডাল কিহত আছে? 2 আছে, গতিকে আমি এইটো 2 ঘণ্টা বুলি নাগাম, 2 বাজি বা 2টা বাজিছে বা 2টা বজাত আছে এইটো কাটাডাল। আৰু যোনডাল মিনিটটো আছে, মিনিট আমাৰ কিমান আছে? 5ত আছে। 5ত থাকিলে আমাৰ কিমান মিনিট হয় কেনেকৈ জানিম? আমি যিহেতু এই প্ৰতিটো ঘণ্টাৰ 12টাৰ পৰা 1 ঘণ্টা, মানে 12টাৰ পৰা ইয়ালৈ 1 ঘণ্টা থাকে, আৰু ইয়াৰ প্ৰতিটোৰ মাজত কিমান থাকে? 5 মিনিট গৈ থাকে। প্ৰতিটোৰ মাজতে 5 মিনিটকৈ সময় থাকে। এনেকৈ 5 মিনিটকৈ সময় থাকে। এতিয়া আমি জানিব লাগিব এইটো 2 বাজিছে আৰু এইটো 5ত আছে। যিহেতু ইয়াৰ পৰা ইয়ালৈ 5 মিনিট থাকে, আৰু ইয়াৰ পৰা ইয়ালৈও 5 মিনিট থাকে, ইয়াৰ পৰা ইয়ালৈও 5 মিনিট থাকে, ইয়াৰ পৰা ইয়ালৈও 5 মিনিট, আৰু ইয়াৰ পৰা ইয়াৰ মাজত 5 মিনিট। প্ৰতিটো ঘণ্টাৰ মানে প্ৰতিটো 1 ঘণ্টাৰ মাজত যিটো মানে ডিফাৰেঞ্চ আছে, 1ৰ পৰা 2 লৈ 12ৰ পৰা 1লৈ প্ৰতিটোৰ মাজতে 5 মিনিটকৈ সময় ডিফাৰেঞ্চ এটা থাকে। গতিকে আমি 2 বজা আমি ঘণ্টাৰ যোনডাল কাটাডাল আমি ধৰিব পাৰি গ'লোঁ। আমি এইটো অলপ ষ্ট্ৰাকচাৰটো ভুল হ'ল, গতিকে 2 বাজি 15 মিনিটৰ যোনটো ষ্ট্ৰাকচাৰ হ'ব, ঘণ্টা কাটাডাল ইমানত পৰিব বা ইমানত পৰিব, সেইটো আমি ইমান সম্পূৰ্ণকৈ আমি দেখাই দিয়া নাই, যিহেতু অলপ জানিবৰ বাবে ফাৰ্ষ্ট এনেকৈ দেখাইছোঁ। 2 বাজিছে আৰু যোনডাল কাটাডাল হৈছে কিমান আছে? 5ত আছে। গতিকে ইয়াৰ পৰা ইয়ালৈ 5 কিমানটা আছে? 5টা আছে। 5টা 5ত কিমান হয়? 5 5 গুণ 25, মানে 2 বাজি 25 মিনিট গৈছে। আৰু কিমান ছেকেণ্ড গৈছে? এইটো 3ত থকা মানে কিমান ছেকেণ্ড লাগিব? 15 ছেকেণ্ড। যিহেতু এইটো ছেকেণ্ড বুলিও ধৰি ল'ব পাৰি, যোনটো মিনিটৰ সেইডাল আমি ছেকেণ্ডতো ধৰি ল'ব পাৰোঁ। এইটো প্ৰতিটোৰ মাজত 5 ছেকেণ্ডকৈ আছে, আৰু 5 মিনিটকৈও আছে, আৰু 1 ঘণ্টাকৈও আছে। এতিয়া আমি কিমান পালোঁ? এইটো 2 বাজি 25 মিনিট 15 ছেকেণ্ড, 2 বাজি 25 মিনিট 15 ছেকেণ্ড বুলি আমি পাই গ'লোঁ। আমি এইটোৰ ক্ষেত্ৰত আমি যদি পইণ্টকেইটা আঁকি লওঁ, এইটো ক্ষেত্ৰত অলপ বেলেগকৈ আঁকি দিম।
1 2 3 4 5 6 7 8 9 10 11 এইটো ঘড়ীৰ ক্ষেত্ৰত আমাক যদি কয় যে একচুৱেল 12টা বজা যোনটো কাটাডাল 12 বাজে 12টা AM বা 12টা PM আমি ডিফাৰেন্সটো আমি এইটো ঘড়ীত দেখাই দিম 12টা AM বুলি ক'লে ইয়াত পৰিব এডাল ঘণ্টাৰ কাটা এডাল আমি ঘণ্টাৰ কাটা আৰু তাৰ লগালগ যোনডাল মিনিটৰ কাটাডাল আমি তাতে দি দিছোঁ অলপ দীঘলকৈ আৰু যোনডাল হেৰি কাটা থাকিব কি বুলি কয় এডাল ঘণ্টাৰ কাটা আছিলে শকতকৈ আঁকি দিছোঁ দুডাল মানে ইয়াত গোটেইকেইডাল কাটা ইয়াতে পৰিব সেইটো 12টা AM হ'ব যদিহে আমি মানে ৰাতি যোনটো মাঝৰাতি চাওঁ তেতিয়াহ'লে আমি সেইটো 12টা AM বুলি ক'ম আৰু যদি আমি দিনটোৰ আধা মানে দুপৰীয়া যদি চাওঁ আমি সেইটো 12টা PM বুলি ক'ম এতিয়া আমি এইটোৰ ক্ষেত্ৰত আমি এইটো বুজি পাই গ'লোঁ AM আৰু PM ডিষ্টেঞ্চ এতিয়া আমি এইটোত আমি আঁকি দিম 1 2 3 4 5 6 7 8 9 10 11 এইটো ঘড়ীৰ ক্ষেত্ৰত আমি কি কৰিম প্ৰায় কেইটামান আমি কৰি দেখাম সময় ধৰি লোৱা আমাক দিছে 1টা বজাৰ বা 1 বাজি মানে 1টা বজাৰ এটা ঘড়ীৰ 1 বজা সময়টো আমি কেনেকৈ চাম 1 বাজিছে বুলি কেনেকৈ ক'ম ঘড়ী কাটা যেতিয়া ঘণ্টাৰ সময়ডাল আমি ইয়াত থাকিব 1টোত থাকিব ঘণ্টাৰ সময়ডাল আৰু যেতিয়া এনেকৈ 12টা বজাত মিনিটৰ সময়ডাল আৰু ছেকেণ্ডৰ সময়ডাল থাকিব তেতিয়া তাক কি বুলি ক'ম এডাল ঘণ্টাৰ আৰু এডাল ছেকেণ্ড আৰু মিনিট দুইডাল সোমাই আছে ইয়াৰ মাজত আমি দেখা নাই আঁকিবলৈ অলপ অসুবিধা হয় গতিকে যেতিয়া দুইডাল ছেকেণ্ড আৰু মিনিটৰ সময় থাকিব মানে কাটা থাকিব আৰু এই ছাইডত যিডাল ঘণ্টাৰ থাকিব তেতিয়া আমি তাক কি বুলি ক'ম এইটো ক্ষেত্ৰত 1 বাজিছে বুলি ক'ম 1 AM যদিহে এইটো আমি ৰাতি 12টা বজাৰ পাছত মানে ৰাতিপুৱা চাওঁ তেতিয়া 1 AM হ'ব আৰু যদি এইটো 12টা বজাৰ পাছত দিনৰ 12টা বজাৰ পাছত যদি হয় তেতিয়া সেইটো 1 PM বুলি ক'ম এতিয়া আমি এই ঘড়ীটোৰ ক্ষেত্ৰতে আমি যদি 2 বাজি বা 3 বাজি বুলি কয় 3টা বজাৰ মানে যোনডাল ঘড়ী কাটা 3 বাজি ঘড়ী কাটাডাল কেনেকৈ কিম 3 বাজি এই যোনডাল ঘণ্টাৰ কাটাডাল ক'ত গুচি আহিব ইয়াত গুচি আহিব ঘণ্টাৰ কাটাডাল আৰু বাকী যোনডাল মিনিট আৰু ছেকেণ্ডত থাকিব এয়া তাত তেনেকৈ থাকিব এইটো ক্ষেত্ৰতো ছেম যদি আমি ৰাতিপুৱা 12টা বজাৰ পাছত মানে মৰ্ণিং যোনটো 3 বজা মৰ্ণিং 3 বজাত আমি কি বুলি ক'ম AM বুলি ক'ম আৰু যোনটো দিনৰ 12 বজা দুপৰীয়া 12 বজাৰ পাছত এইটো 3টা PM বুলি ক'ম 3 PM ইয়াত কি হ'ব ঘণ্টাৰ কাটাডাল 3ত পৰিব আৰু যোনডাল মিনিট আৰু ছেকেণ্ডৰ কাটা সেইডাল ক'ত থাকিব 12টোত থাকিব আৰু আমি জানি গ'লোঁ যে এটা ঘড়ীৰ ক্ষেত্ৰত কি হয় এই ঘড়ীটোৰ ক্ষেত্ৰত এইটো কি 12 ঘণ্টীয়া ঘড়ী আৰু দিনটোত কিমান থাকে 24 ঘণ্টা থাকে গতিকে এটা আমি 12 ঘণ্টীয়া ঘড়ী আঁকি দিছোঁ আমি 24 ঘণ্টীয়া ঘড়ী অঁকা নাই এতিয়া আমি ইয়াত কৈ দিম এই 12টোৰ পৰা ইয়ালৈ মানে কিমান মিনিট থাকে গোটেই ঘড়ীটোত 60 মিনিট থাকে আৰু প্ৰতিটো 1ৰ পৰা 2 আৰু 2ৰ পৰা 3 12ৰ পৰা 1ৰ মাজত 11ৰ পৰা 12ৰ মাজত প্ৰতিটোৰ মাজত কিমান মিনিটকৈ ডিফাৰেঞ্চ থাকে 5 মিনিটকৈ থাকে আৰু এইটোৰ মাজত কিমান ছেকেণ্ডকৈ থাকে প্ৰতিটোৰ মাজতে 5 ছেকেণ্ডকৈ থাকে আৰু 5 মিনিটকৈ থাকে বুলি আমি গম পাইছোঁ মানে ক'ব পাৰোঁ মানে জানো গতিকে আমি ঘড়ী কাটাৰ ক্ষেত্ৰত যিবিলাক সমস্যাবিলাক এইটো ভিডিঅ'ত আমি সমাধান কৰি দিছোঁ যাতে কাৰো ঘড়ী কাটা চাওঁতেনে খেলি মেলি নহয় গতিকে আমি লাষ্ট যোনটো কৰি দেখাম সেইটো কি 6 বাজি 20 মিনিট 6 বাজি 20 মিনিটটো আমি কোনটো ঘড়ীৰ ক্ষেত্ৰত কৰি দেখাম 6 বাজি 20 মিনিট আমি এইটো ঘড়ীৰ ক্ষেত্ৰতে কৰি দেখাইছোঁ এইটো যিমান নাই 6 বাজি 20 মিনিটৰ যোনটো ঘড়ী কাটা 6:20 PM এইটো আমি কৰিব লাগে আৰু লগতে 6:20 AM টো কৰি দিম 20 AM এই দুইটা আমি এইটো ঘড়ীৰ ক্ষেত্ৰত কৰি দেখাম ফাৰ্ষ্টত আমি ঘড়ী কাটাডাল কিহত আনিব ঘণ্টাৰ কাটাডাল 6ত থাকিব লাগিব চুটিডাল সদায় ঘণ্টাৰ কাটা হয় অলপ শকতকৈ থাকে চুটিডাল ঘড়ীবিলাকতো
শকতকৈ নাথাকিলেও চুটিকৈ থাকিব সেইডাল ঘড়ীৰ ঘণ্টাৰ কাঁটা বুলি ধৰি ল'ব পাৰিম মানে জানো আৰু যোনডাল মিনিটৰ কাঁটাডাল ক'ত থাকিব লাগিব 20 বুলি ক'লে আমি মিনিট কিমান প্ৰতিটোৰ মাজত 5 ছেকেণ্ডকৈ 5 মিনিটকৈ থাকে আৰু 5 ছেকেণ্ডকৈ থাকে গতিকে মিনিটটো আমাৰ দৰকাৰ পৰিছে 6:20 মিনিট 6:20 মিনিটটো কিমান হ'ব 5 মিনিটকৈ 12ৰ পৰা আৰম্ভ কৰিম ইয়ালৈ 5 থাকে 5 10 15 20 গতিকে 6:20 মিনিট এডাল 6ত থাকিব ঘণ্টাৰ কাঁটা আৰু 20ত থাকিব 4ত থাকিব 20ৰ কাঁটাডাল আৰু ছেকেণ্ডৰ কাঁটাডাল ক'ত থাকিব ইয়াতে থাকিব 12ত থাকিব যেহেতু ছেকেণ্ডৰ কথা কোনো কোৱা নাই ছেকেণ্ড 0ত আছে গতিকে 6:20 মিনিট 4ত থাকিব এতিয়া 6:20 PM আৰু AM ৰ মাজত ডিফাৰেন্সটো কি হ'লে যেতিয়া আমি মৰ্নিং চাম তেতিয়া মৰ্নিং চালে আমাৰ সেইটো কি ক'ম 6:20 AM মানে 6:20 মিনিট হৈছে ৰাতিপুৱা আৰু এইটো যোনটো 6 PM এইটো সন্ধিয়া 6:20 মিনিটৰ PM বুলিও হয় মানে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই কিবা বুজি পাইছা তেন্তে হ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিবা আজিলৈ ইমানেই ধন্যবাদ